নমস্কাৰ, মই হিয়া। আপোনালোক সকলোকে মই মোৰ পৰিয়াললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ বৰিয়লা আৰু পুঠি মাছৰ এটা সুন্দৰ ৰেচিপিৰ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আজিৰ এই ভিডিঅ'টো ভাল পাব। আজিৰ ৰেচিপিটো অতিকে সহজ আৰু আশা কৰোঁ আপোনালোকে অতি কম সময়তে এই ৰেচিপিটো ধুনীয়াকৈ বনাব পাৰিব। ব'লকচোন ভিডিঅ'টোৰ মাজলৈ। আজিৰ এই ৰেচিপিটোৰ বাবে মই সৰু সৰু বৰিয়লা আৰু পুঠি মাছ ধুনীয়াকৈ ধুই এটা পাত্ৰত নিমখ আৰু হালধি এনেদৰে মিহলাই অলপ সময় ৰাখি থৈছোঁ। এতিয়া আমি এই মাছখিনি ভালদৰে ভাজি ল'ব লাগিব। ভাজিবলৈ মই গেছত এনেদৰে পেনখন গৰম হ'বলৈ দিছোঁ আৰু পেনখন গৰম হোৱাত মই ইয়াত অলপমান মিঠাতেল দি দিম। এতিয়া ইয়াত মই অলপমান মিঠাতেল দি দিছোঁ। তেলখিনি দিয়া হৈ গ'ল। এতিয়া এই তেলখিনি ভালদৰে অলপ সময় গৰম হ'বলৈ দিব লাগিব। এই ৰেচিপিটোৰ বাবে মই মাছখিনিৰ লগতে লৈছোঁ এটা মজলীয়া আকাৰৰ পিঁয়াজ, এডোখৰ সৰু আদা আৰু কেইফুটমান নহৰু। এয়া তেলখিনি গৰম হ'বলৈ ধৰিছে। এতিয়া ইয়াত মই মাছখিনি দি দিম। মাছখিনি দি দিয়া হ'ল। এইখিনি এতিয়া কম জুইত ৰাখি লাহে লাহে অলপ সময় ভালদৰে ৰঙচুৱা হোৱালৈকে ভাজি থাকিব লাগিব। মাছখিনি আমি বহুত বেছি ৰঙচুৱা হোৱালৈ ভাজিব নালাগে। অলপমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিলেই হ'ব আৰু চাব যাতে গেছৰ ফ্লেমটো যাতে ল'ৰ পৰা মিডিয়ামত থাকে। মাছখিনি ভজা প্ৰায় শেষ হৈছে। এতিয়া আমি ইয়াত দিম কটা পিঁয়াজখিনি। এয়া পিঁয়াজখিনি ইয়াত দি দিয়া হ'ল। এই মাছখিনিৰ লগতে মই ফালি থোৱা নহৰুখিনি, এয়া নহৰুখিনিও দি দিয়া হ'ল। এতিয়া দিম এনেদৰে সৰু সৰুকৈ কাটি লোৱা আদাখিনি। আদাখিনি দি দিয়া হ'ল। মই আদা আৰু নহৰুখিনি কোনো ধৰণৰ পেষ্ট নবনোৱাকৈ দি দিছোঁ। এনেদৰে দিলেও সোৱাদটো বৰ ধুনীয়া হয়। আপোনালোকেও নিজৰ খুচিমতে আদা নহৰুখিনি দিব পাৰে। সকলোখিনি দিয়াৰ পাছত অলপ সময় ৰঙচুৱা হোৱালৈকে কম জুইত ৰাখি এনেদৰে ভাজি ল'ব। এতিয়া ইয়াত মই যোগ কৰিম ক'লা নিমখ। আপোনালোকে বহুত বেছি নিমখ দি নিদিব, কাৰণ আমি আগতীয়াকৈ মাছখিনিত হালধি আৰু নিমখ দি সানি থোৱা আছিল। সেইবাবে আপোনালোকে প্ৰয়োজন অনুসৰি নিমখ ইয়াত ব্যৱহাৰ কৰিব। এতিয়া ইয়াত মই যোগ কৰিছোঁ কেইটামান কাটি থোৱা পকা জলকীয়া। যিসকলে জ্বলা খাই ভাল পায় তেওঁলোকে জ্বলা নিজৰ প্ৰয়োজন মতে দি ল'ব আৰু জ্বলা খাই ভাল নোপোৱাসকলে জ্বলা নিদিয়াকৈ এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব পাৰে। এইখিনি প্ৰায় ভজা শেষ হৈছে। এতিয়া ইয়াত মই যোগ কৰিম এই ৰেচিপিটোৰ আটাইতকৈ মূল্যৱান ইনগ্ৰিডিয়েণ্টছটো। এতিয়া ইয়াত মই দিবলৈ লৈছোঁ পদুনা। এই পদুনাখিনি দিয়াৰ পাছত এনেদৰে ভালদৰে মিলি যোৱাকৈ আপোনালোকে ভাজি দিব। এয়া পদিনাখিনি দিয়া হৈ গ'ল। এই পদিনাখিনিয়ে এই মাছখিনি আৰু বেছি সোৱাদ কৰি তোলে। আপোনালোকে এইখিনি লৰাওঁতে চাব যাতে মাছখিনি ভাঙি নাযায়। এইখিনি প্ৰায় হ'বলৈ ধৰিছে। চাওক, এইখিনি প্ৰায় ৰঙচুৱাই হৈ গ'ল। এইখিনি প্ৰায় হ'বলৈ ধৰিছে। পদিনাখিনিও মাছখিনিৰ লগত ভালদৰে মিলি গ'ল। এতিয়া আমি গেছটো অফ কৰি দিম। আমাৰ এই মাছখিনি হৈ গ'ল। এতিয়া এই মাছখিনিত মই অলপমান নেমুৰ ৰস দি দিম আৰু নেমুৰ ৰসে মাছখিনি আৰু বেছি সোৱাদ কৰি তোলে। আপোনালোকে যদি টেঙা ভাল নাপায় তেতিয়াহ'লে টেঙা ব্যৱহাৰ নকৰিলেও হ'ব। নেমুৰ ৰস দিয়া হৈ গ'ল। এতিয়া মই মাছখিনিত ধনিয়া পাত অলপ ওপৰত দি দিম। আমাৰ মাছখিনি হৈ গ'ল। আপোনালোকে যদিহে আজি এই সৰু মাছৰ
পদুনাৰ সৈতে বনোৱা ৰেচিপিটো ভাল পাইছে তেতিয়াহ'লে এই ভিডিঅ'টি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ আকৌ এটা নতুন ভিডিঅ'ৰ যোগেদি আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। সকলো ভালে থাকক।